হেল্ল' গাইজ গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই বাছডাল লৈ আচলতে আজি ফিচাৰী পাৰত আছোঁহি আৰু এইটো ফিচাৰী দেখিছেই আৰু মই বাছ মাৰি মানে ফিচাৰী পাৰত আছোঁহি আৰু আজি হৈছে 18 মে' আৰু আজিৰ এই ভিডিঅ'টো বিশেষকৈ স্পেচিয়েল হ'বলৈ গৈ আছে, বহুতেই স্পেচিয়েল হ'বলৈ গৈ আছে আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মানে এই গছপুলি এটা ৰুওঁ বুলি ভাবিছোঁ আৰু আজিৰ মোৰ মেইন কাৰ্যসূচীটো এইটো, মানে গছপুলি এটা ৰুব লাগে। বহুত দিন গছপুলি ৰোৱা নাই, গতিকে গছপুলি এটা ৰুওঁ। আৰু এইটো কঁঠাল পুলি হয় আৰু কঁঠাল পুলিটো ইয়াতে ৰুম আৰু এইডোখৰতে আৰু কঁঠাল পুলিটো ৰুম বুলি ভাবিছোঁ, কিন্তু ৰুবলৈ জেগাই বিচাৰি পোৱা নাই। এইডোখৰতে ৰুই দিম নেকি আৰু লাহেকৈ ইয়াতে ৰুই দিব লাগিব আৰু ইয়াতে গাঁতটো খানো, এই কোৰে সৈতে খান্দিব লৈছোঁ আৰু গাঁত চাত খান্দি কঁঠাল পুলিটো ইয়াতে ৰুই দিওঁ। গাঁত খান্দিলোঁ আৰু এইবিলাক গাঁৱলীয়া মাটিটো ইমান টেনশ্যন নাই, ৰুই দিয়াৰ লগে লগে হৈ যায়। হ'লেও আৰু অকণমান খান্দিব লাগিব। দেখিছা ফাইনেলি গাঁতটো হৈ গৈছে আৰু ইয়াতে এতিয়া অলপ গোবৰ দিব লাগে, গোবৰটো আনিমগৈ। এতিয়া মানে কঁঠাল পুলি হয়, কঁঠাল পুলিটোকে ৰুম, মানে যোৱা বছৰ পচাই থৈছিলোঁ আৰু এই 18 তাৰিখে ৰুম বুলি মই ইমান দিনৰ পৰা বাট চাই আছিলোঁ, গতিকে আজিৰ দিনটোতে ৰুইছোঁ। আৰু এই এইটো গোবৰটো ইয়াত অলপ দি লওঁ। তাৰ পৰা গোবৰটো দিয়াৰ পিছত মাটিটো মিহলাই পুৰা পলিথিনটো এনেকৈ আঁতৰাই ইয়াতে ৰুই দিওঁ আৰু মৰিবনে? বাচিব বুলি ৰুইছোঁ, মৰিলে নহ'ব। তাকে ভিডিঅ' কৰি থকা নহ'লে নকৰিলোঁ হেৰি। দেখিছে আমাৰ গাঁৱৰ কাৰ্যসূচী কেনেকুৱা, কি কি কামবিলাক কৰি থাকোঁ। বৃক্ষৰোপণ কাৰ্যসূচী ঠিক আছে, ফাইনেলি কমপ্লিট আৰু ৰুই এতিয়া হৈ গ'ল আৰু আপোনাৰ পুৰা ফিনিচিং বুলি এই বেকা হৈছে, বেকা হ'লে নহ'ব নহয়। বহুত দিনীয়া এটা প্লানিং মোৰ, আজি এনেকৈ ৰুম বুলি ভাবি থকা, তাকে আৰু ৰুই দিলোঁ। কঁঠাল পুলি এটা ৰুইছোঁ। ঠিক আছে হ'ব। মই যে গছপুলিটো ৰুলোঁ, ইয়াৰ এই কাৰণটো মই আপোনালোকক অলপ পাছত থোৰে দেৰ কৈ আছোঁ। ঠিক আছে হ'ব। একদম বৰষুণ পুৰা ধেমাজি আহি আছোঁ।
মই বৰ্তমান আছোঁ মৃত্যুঞ্জয় ৰুমত আৰু আজি ধেমাজিলৈ আহিলোঁ ঘপককৈ আহিবলগীয়া হৈ গ'ল আৰু ইয়াৰ ৰুমত বৰ্তমান পাই গ'লোহি আৰু সি ইয়াতে থাকে আৰু আমি 2 বছৰ হ'ল প্ৰায় ইয়াতে আছোঁ মই ইপিনে বেলেগ ৰুমত থাকোঁ আৰু ইয়াত থাকে গতিকে আহিছোঁ গাঁৱৰ পৰা যিহেতু একেখন গাঁৱৰে ল'ৰা গতিকে একেলগে আহিলোঁ আৰু এতিয়া ভিতৰত কিবা কিবি চলোৱা হ'ব আৰু যিহেতু এইপিনে ভাত উঠাই লৈছোঁ এইপিনে দালি এইপিনে তেল মাৰিম ৰেডি 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 চোৱা দুজন আমনি লাগিছে চোৱা খাই লোৱা দেখাই দিছোঁ সৰু হোৱাকৈ এতিয়া ভাত পানী খাই হৈ গ'ল আৰু এতিয়া যাব লাগে ঘৰলৈ মানে অলপ সোনকালে যাব লাগিছিলে দেৰি হৈ গ'ল ঘৰলৈ যাবলৈ মানে প্ৰস্তুত চলাই আছোঁ আৰু এয়া বস্তুবিলাক দেখাই দিয়া এয়া আপোনাৰ কল এইপিনে আমাৰ কি কয় ৰেডি কৰি আছে মৃত্যুঞ্জয় দাস এইপিনে তুমি মিষ্টাৰ শইকীয়া আমি সকলো যাবলৈ ওলাই আছোঁ এইপিনে এইজনক দেখাই দিছোঁ এজনৰ নাম হৈছে উত্তম ঠিক আছে যাবলৈ ওলাই আছোঁ আৰু পৰৱৰ্তীত পিছত লগ পাই আছোঁ এতিয়া মই ঘৰত পালোহি আৰু আজি এই বিশেষ দিনটোত মোক শুভেচ্ছা জনোৱা দাদা বাইদেউ ভণ্টি ভাইটি লগতে বন্ধু বান্ধৱীসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে আৰু আজি ৰাতিপুৱা মই এজোপা বৃক্ষৰোপণ কৰিছিলোঁ মানে কঁঠাল পুলি এটা ৰুইছিলোঁ আৰু জন্মদিন বুলি মই তেনেকৈ পতা নাই বা আজিলৈকে পাতি পোৱা নাই যদিও এইবাৰ জন্মদিনটোত মই ভাবিছিলোঁ অলপ এক্সট্ৰা বেলেগ কৰিম আৰু আজি সেই উপলক্ষে মই এজোপা কঁঠাল পুলি ৰুলোঁ এটা কঁঠাল পুলি ৰুইছোঁ ৰাতিপুৱা আৰু আপোনালোককো মই আপোনালোকৰ জন্মদিনত বা এজোপা গছপুলি ৰুবলৈ ক'ব বিচাৰিছোঁ ইয়াৰ জৰিয়তে আৰু আপোনালোকে কেক কটাৰ উপৰিও এজোপা যদি গছপুলি ৰুৱে অন্ততঃ আমাৰ পৃথিৱীখন সেউজীয়া হৈ থাকিব বা সেইজোপাৰ পৰা আমি অক্সিজেন পাম কিছু পৰিমাণে যিহেতু এতিয়া ক'ভিডৰ সময়ত বহুতো আমি অক্সিজেন প্লাণ্ট সৃষ্টি কৰিবলগীয়া হৈছে যদি এজোপা গছ ৰুওঁ সেই গছজোপা হয়তো বহুত অক্সিজেন দিব পাৰে বা আমাৰ চাৰিওপাশটো ধুনীয়া কৰি ৰাখিব সেইবুলি ভাবি মই এজোপা গছপুলি ৰুইছোঁ আৰু বিশেষ কি ক'ম ক'বলগীয়া নাই এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু আজিলৈ তেতিয়াহ'লে বাই বাই